সকলোকে ইংৰাজী নৱবৰ্ষৰ দেৰি হ'লেও বিশ্বাস জনাইছোঁ। আজি হৈছে মোৰ জন্মদিন। সেয়ে আজি জন্মদিনটো মই কি কৰোঁ আপোনালোকক দেখাম, আপোনালোকে চাই যাব। এতিয়া অলপ ডেকৰেশ্যনৰ কামত লাগি বুলি ভাবিছোঁ, আপোনালোককো দেখুৱাই যাম। চব ইবাৰ এইবাৰ অকল এই বেলুন কেইটাই কৰিছোঁ দেই, কৈ দিছোঁ। এইটো কি হয়গৈ ঠিক নাই, ফুলে নে নুফুলে নে গম নাপাওঁ দেই। মোৰ পিঠাও লৈছোঁ দেই, মনটো কাৰণ কাৰণে বেয়াও লাগি আছে। কাৰণ পিছত অলপ পাছত ক'ম, ভিডিঅ'টো শেষত ক'ম। এতিয়া মই অলপ ফুলাই লওঁ বেলুন। মোৰ অকণ পাছত বেলুন অলপ পাছত ফুলাম। এতিয়া ওচৰৰ ল'ৰা ছোৱালীবোৰক মাতিবলৈ যাওঁ, যিহেতু খানাটো ৰাতিকে দিছোঁ বাৰ্থডে বুলি, সেইবাবে লাহে লাহে কৰিলেও হ'ব বেলুন ফুলোৱা কামবোৰ। Belum. এইফালে বেলুনো ফুলাই হৈ গ'ল আৰু এইখিনিহে হেপী বাৰ্থডেটোত লগাব। তেন্তে ব'লক বেলুন লগাও চাওঁ। মই কেক আনিবলৈ নগ'লোঁ, ভণ্টি গ'ল কেক আনিবলৈ। এইটো কেক আনিছে, ভিতৰটো অকণ পাছত দেখাম, বাহিৰটো চাই লওঁ। আলু কাটি আছে মাংসৰ কাৰণে। অলপ দেৰি পিছতে কেকটো কাটিব। কেকো অনা হৈ গ'ল, মগু অনা হৈ গ'ল, সজোৱাও হৈ গ'ল। মাত্ৰ কেক কাটাৰ বাকী আছে আৰু প্ৰট'কলটো আহি গ'ল। তেন্তে ব'লকচোন কেকটোকে কাটো। এনেকুৱা লাগিছে।